Tarik thongkep March Chiklo Niru tume pitosi aparti pen Jai Kathara ki hai Pini nomination paper file dunpo Rasila nomination paper Jogundia Prang Kadu kawe aratum Chitongsi Pini Alangli Phan Tangthum Karniji Aphan Amana Peng Piji Aphan itum non E pisa flex silam bomlo Lahalo Salam bomlo se kadu kawe arata pini tolabo yo Alangli Phan Sar Jai Kathara Phan Tangthum Karniji Aphan Ningarong Chan Chan Basi kadu kawe arata আজি আপুনি নমিনেশ্যন ফাইল কৰিলে কি কয় আপুনি ৰাইজৰ মাজত কেনেদৰে সোমাই গৈছে আপুনি প্ৰচাৰ কেনেদৰে চলাইছে আমাৰ প্ৰচাৰটো মাত্ৰ এতিয়া ইলেকশ্যন হৈছে বুলি পেলাই আমি প্ৰচাৰ কৰা নাই প্ৰচাৰটো মেইনলি 7 বছৰ আমি চলাই আছো সেইকাৰণে এতিয়া আমাৰ লগতে গোটেই যিমান হিল ট্ৰাইবছ আৰু অসমীয়া খিলঞ্জীয়া আৰু আদিবাসীসকলে আৰু অন্য জাতি সকলো আমাৰ লগতে আছে যিসকলে আমাৰ ট্ৰাইবসকলে জীয়াই থাকিব লাগে আমাৰ মাটি বাৰী থাকিব লাগে বুলি যিসকলে আমাৰ লগত একমত হয় সেই সকলে আমাৰ লগতে চব আপুনি কি দেখিছে এবাৰ নিৰ্বাচন কি হ'ব ফলাফল কি হ'ব বুলি ভাবিছে ফলাফলটো আমি যদি নিজিকো বুলি ক'লেতো আমি কণ্টেষ্ট কৰাৰ কথা নাছিলে আমি জিকিমেই বুলি আশা কৰিহে আমি কণ্টেষ্ট কৰিছোঁ আৰু আমি জিকিমেই এবাৰ মানে কিমানমান ভোটৰ ব্যৱধান থাকিব ডিফাৰেন্স কিমানমান থাকিব ডিফাৰেন্সটো বহুত হ'ব মই আমাৰ 7 লাখ আছে হ'বলা এতিয়া 5 লাখ মানটো হ'ব 8 লাখ 5 লাখ মান মিনিমাম 5 লাখ হ'ব আলগে পাব আৰু সেকেন্ড পজিশন কোন থাকিব বুলি ভাবে আপুনি কণ্টেষ্ট কাৰ লগত হ'ব বুলি সেকেন্ড পজিশন এতিয়ালৈকে ক'ব পৰা নাই আমি নাজানো কাৰণ বিজেপি বা কংগ্ৰেছ এইটো একেই বস্তু হয় the same person of the same coin, two faces of the same coin. কিনা কিন্তু জয়ৰাম মিলাঙে কংগ্ৰেছ ক্যান্ডিডেটে এটা কথা কৈছিলে যে এপিএসএলসি বিজেপিৰ বি টিম বুলি তেওঁ অভিযোগ কৰিছিল এখেতেহে বি টিম হয় এখেত বিজেপি আছিলে তো না এতিয়া টিকেটৰ আশা কাৰণেহে তেওঁ বিজেপি কংগ্ৰেছলৈ আহিছে সেইকাৰণে তেওঁ আমাক কোৱাতে আচলতে অলপমান তেওঁ লাজে কৰিব লাগিছিল আপোনাৰ ইস্যু কি হ'ব এবাৰ ইলেকশ্যনত আমাৰ ইস্যুটো হৈছে আমাৰ গোটেইখিনি CAA টো থাকিব নালাগে UCC থাকিব নালাগে আৰু আমাৰ কিবা আসাম হিলিং প্ৰেক্টিচেছ অফ ইভিল প্ৰেক্টিচেছ এক বুলি সেইটো থাকিব নালাগে আৰু আমাৰ 6 শিডিউলটো ষ্ট্ৰং কৰিবই লাগিব পাৱাৰ যিমান হেৰাইছে এইবিলাক সব ৰেষ্টৰ কৰিব লাগে আৰু অট'নমাছ ষ্টেট টু আণ্ডাৰ আৰ্টিকল 244A এইটো আমাক দিবই লাগিব আৰু আমি এইটো পাম বুলি ভাবিছোঁ এইবাৰ থ্যাংক you